হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু এনিজ কিটচেন। আশা কৰোঁ আপোনালোক সকলোৱে কুশলে আছে। ভগৱানৰ কৃপাত আমিও কুশলে আছোঁ। আজি মই আপোনালোকৰ লগত 3বিধ কঁঠাল গুটিৰ পিটিকাৰ ৰেচিপি শ্বেয়াৰ কৰিম। এই 3বিধ কঁঠাল গুটিৰ পিটিকাৰ এভাগ মই কঁঠাল গুটি আৰু আলুৰ লগত পোৰা বিলাহী দি এখন পিটিকা বনাম। দ্বিতীয়খন পিটিকা কঁঠাল গুটি আৰু আলুৰ লগত কণী দি পিটিকা কৰিম। আৰু শেষত তৃতীয়খন অকল কঁঠাল গুটিৰ পিটিকা কৰিম। আহকচোন মই আপোনালোকক দেখুৱাওঁ কঁঠাল গুটিৰ পিটিকা কেনেকৈনো বনাওঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব। এয়া কঁঠালৰ গুটি 3বিধ পিটিকাৰ কাৰণে ইয়াৰ পৰা 80টামান বাকলি গুচাই লওঁ। কঁঠালৰ গুটিৰ বাকলি দুটা তৰপৰ হয়। মই এয়া 2টা তৰপ এনেকৈ কটাৰী এখন দি গুচাই লৈছোঁ। বাকী থকা গুটিৰ বাকলিখিনি এনেকৈ গুচাই লওঁ। কঁঠালৰ বাকলি এয়া গুচাই ল'লোঁ। 80টামান হ'ব। এতিয়া প্ৰেছাৰ কুকাৰত 2টা হুইচেল দি সিজাই ল'ম। এয়া 4টা গোটা আলু প্ৰেছাৰ কুকাৰত 3টা হুইচেল দি সিজাই ল'ম। প্ৰেছাৰ কুকাৰটো ঠাণ্ডা হ'লে আলুকেইটাৰ বাকলি গুচাই ল'ম। প্ৰথমতে বিলাহী আৰু কঁঠালৰ গুটিৰ পিটিকাখন বনাই লওঁ। তাৰ কাৰণে মই গেছতে বিলাহীকেইটা পুৰি লৈছোঁ। এয়া পুৰা হ'ল। এতিয়া বিলাহীকেইটাৰ বাকলি মই গুচাই লওঁ। সিজাই লোৱা কঁঠালৰ গুটি 20টামান আৰু সিজোৱা 2টা আলুৰ লগত পুৰি লোৱা বিলাহী 2টা পিটিকা কৰি লওঁ। ইয়াতে এটা সৰু পিঁয়াজ স্লাইচ কৰি যোগ কৰি দিছোঁ। অলপ কটা ধনিয়া পাতটো দিলোঁ। এয়া নিমখ নিজৰ সোৱাদ মতে যোগ কৰি দিলোঁ। গোটেইখিনি একেলগে পিটিকি লওঁ। হাতেৰে পিটিকা নাই কিয়নো আলুখিনি খুবেই গৰম হৈ আছে। কেঁচা জলকীয়া সৰু সৰুকৈ কাটি ইয়াতে অলপ দিছোঁ। ভালকৈ সানিব লাগে। অলপ কেঁচা মিঠাতেল এয়া 1 চামুচ মই ইয়াতে যোগ কৰি দিলোঁ। কেঁচা মিঠাতেল দিলে খাবলৈ বৰ সোৱাদ হয়। এয়া পিটিকা হ'ল। এতিয়া এটা কাঁহৰ বাটিত মই পৰিৱেশন কৰি আছোঁ। এয়া এতিয়া এখন কাটা চামুচ দি মই ধুনীয়াকৈ পৰিৱেশন কৰোঁ। এয়া কঁঠালৰ গুটি আৰু পোৰা বিলাহী পিটিকাখন সুন্দৰ হৈছে। এতিয়া দ্বিতীয়বিধ পিটিকা বনাওঁ। কঁঠালৰ গুটি আলু আৰু কণী দি বনাম। তাৰ কাৰণে সিজোৱা 20টামান কঁঠালৰ গুটি 2টা সিজোৱা আলু আৰু এয়া 3টা সিজোৱা কণী পিটিকা কৰি লওঁ। নিমখ আৰু জলকীয়া দি প্ৰথমতে ভালকৈ পিটিকা কৰি লওঁ। নিমখ নিজৰ সোৱাদ অনুসৰি দিলোঁ আৰু অলপ কটা জলকীয়া এয়া ইয়াতে যোগ কৰি দিলোঁ। কণী কঁঠালৰ গুটি আলু দি বনোৱা পিটিকাখন খাই বৰ ভাল লাগে। ইয়াতে মই নৰসিংহৰ পাত দিম। নৰসিংহৰ পাত দি তেল মাৰি দিম চাবচোন। এয়া এটা পিঁয়াজ স্লাইচ কৰি যোগ কৰি দিলোঁ। কণী আৰু আলু পিটিকাখন খাই এনেই ভাল লাগে। তাতে কঁঠালৰ গুটি দিলে যে আৰু এটা বেলেগ সোৱাদ হয়। আপোনালোকে বনাই চাবচোন। মই এতিয়া এয়া চাফা হাতেৰে পিটিকা কৰি লওঁ। চাফা হাতেৰে পিটিকা কৰি ল'লে পিটিকাখন খাবলৈ বৰ সোৱাদ হয়। এতিয়া মই নৰসিংহৰ পাতেৰে তেল মাৰিবলৈ যোগাৰ কৰোঁ।
গেছত এনেকৈ অলপ মিঠাতেল গৰম কৰি ল'লোঁ। ইয়াতে 2টা শুকান জলকীয়া মই ভাজি লওঁ। এনেকৈ শুকান জলকীয়া ভাজি ল'লে বৰ ধুনীয়া গোন্ধ ওলায়। তেলখিনি ভালকৈ গৰম হ'ল। এতিয়া ইয়াতে নৰসিংহৰ পাত কেইটামান ভাজি ল'লোঁ। তেলখিনি ইমান গৰম হৈছে, মই কেমেৰাটো আঁতৰাই আনিছোঁ। গৰম তেলখিনি নৰসিংহৰ পাতেৰে সৈতে কঁঠালৰ গুটি আৰু কণী পিটিকাখনৰ ওপৰত এয়া মই ঢালি দিলোঁ। এনেকৈ বনাই খাবচোন। নৰসিংহৰ পাত দিলে বৰ সোৱাদ হয়। এতিয়া গোটেইখিনি আকৌ এবাৰ সানি ল'ম। ভালকৈ সানি ল'লোঁ। এয়া মই এটা কাঁহৰ বাতিত পৰিৱেশন কৰিলোঁ। এতিয়া কাটা চামুচখন দি অলপ ধুনীয়াকৈ সজাই দিওঁ আৰু ভজা জলকীয়া 2টা দি সজাই দিলোঁ। তৃতীয় ভাগ পিটিকাখন অকল কঁঠাল গুটি দি বনাওঁ। কঁঠাল গুটিখিনি পিটিকা কৰি ল'লোঁ। ইয়াতে এটা সৰু পিঁয়াজ স্লাইচ কৰি যোগ কৰি দিলোঁ। অলপ ধনিয়া পাত দিলোঁ। অলপ কাটি লোৱা জলকীয়া দিলোঁ। নিমখ সোৱাদ অনুসৰি যোগ কৰি দিলোঁ আৰু অলপ কেঁচা তেল দিলোঁ। এনেকৈ অকল কঁঠাল গুটিৰ পিটিকা খায়ো খুব ভাল লাগে। ভালকৈ সানি লৈছোঁ হাতেৰে। ভালকৈ সনা হ'ল। এতিয়া এটা কাঁহৰ বাতিত মই পৰিৱেশন কৰিলোঁ। ইয়াৰ ওপৰত অলপ কটা ধনিয়া পাত দি গাৰ্নিছ কৰি দিলোঁ। এয়া মোৰ কঁঠাল গুটিৰ পিটিকা আপোনালোকৰ আগত আগবঢ়ালোঁ। কঁঠাল গুটিৰ পিটিকা মই 3 প্ৰকাৰৰে বনালোঁ। কোনবিধ বেছি সোৱাদ হ'ব আপোনালোকে জনাবচোন। প্ৰথমৰ একেবাৰে বাওঁফালৰ ভাগ কঁঠাল গুটি, আলু আৰু পোৰা বিলাহী দি বনাইছোঁ। সোঁফালৰ ভাগ কণী, আলু আৰু কঁঠাল গুটি দিৰে বনাইছোঁ আৰু ওপৰৰ ভাগ ধনিয়া পাত দি সজাইছোঁ। অকল কঁঠাল গুটি দি বনাইছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাইছে। প্লিজ ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো এনি ইন দ্য কিটচেন। আজিলৈ আহোঁ। মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকলৈ অশেষ ধন্যবাদ থাকিল। আজিলৈ আহোঁ।